हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো খবৰ নিশ্চয় ভাল আৰু মই দীপশিখাই মোৰ চেনেলৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই দেখুৱাম মানে কি কৈ থাকো মইনো নৰমালি ঘৰত থাকিলে কেনেকৈ থাকো গুটেখিনি দেখাম এই ব্লগটোৰ জৰিয়তে আপোনালোকে চাই থাকিব আৰু আজি দুপৰীয়া মানে বনাম মাছ আৰু নৰসিংহ ভেবেলী লতা মিলাই পেলাই মাছ বনাম সেইকাৰণে মই ওচৰৰ বৰতৰ ঘৰৰ পৰা ইয়া নৰসিংহ অলপ লৈ আহিলোঁ আমাৰ যেহেতু নাই আৰু এতিয়া অলপ ভেবেলী লতা ছিঙি লওঁ ৰ'ব দেখাইছোঁ এয়া এতিয়া ভেবেলী লতা ছিঙি লওঁ অলপমান মই দেখাম বাৰু আপোনালোকক কেনে আৰু মই সেইখিনি আনিলোঁ আনি কৰি থলোঁ আৰু দুপৰীয়া ভাতটো আজি ময়ে বনাম যিহেতু মাহঁত মানে পথাৰলৈ গৈছে পথাৰত যিহেতু মানুহ লাগি আছে তো মাহঁত পথাৰলৈ গৈছে চ' সেইকাৰণে ময়ে ভাতটো বনাম আৰু কি বনাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকক তাৰ আগতে মই গাটো ধুই আহোঁ ৰ'ব গাটো ধুই অহাৰ পিছতে ভাতটো বনাম তেতিয়া মানে গা পা ধুই কৰি আহিলোঁ আৰু এতিয়া মানে মই দুপৰীয়া যিটো ভাত বনাম আৰু আজি দুপৰীয়া সাজত আছে লোকেল চিকেন আৰু মাছটোতো গম পালে কিহেদি বনাম আৰু এতিয়া মানে মই সেইখিনি যে আনিছিলোঁ নৰসিংহ ভেবেলী লতা সেইখিনি ভালকৈ ঠিক কৰি লওঁ ৰ'ব এইখিনি আৰু এইখিনি ভালদৰে এনেকৈ পাতবোৰ ছিঙি ল'ব লাগিব যিহেতু মানে গোটেইটো ঠাৰি চাৰি সৈতে মই লৈ আহিছিলোঁ পাতখিনি ভাল কৰি ছিঙি লওঁ তাৰপিছত ভালকৈ ধুই কৰি এইখিনি বনাব পাৰিম আজি লোকেল চিকেনো আছে লোকেল চিকেনো বনাম এইখিনি মাংস তো বনাম তাৰ কাৰণে আলু পিঁয়াজ কাটোঁগৈ তো আৰু এইখিনি লোকেল চিকেন বনাম আৰু এয়া বনাম নৰসিংহ আৰু ভেবেলী লতা বনাম মাছ দি আৰু মই এতিয়া আলু পিঁয়াজখিনি কাটি লওঁ গোটেইখিনি ৰেডি কৰি লওঁ মানে ভালকৈ তেতিয়াহে বনাব পাৰিম ন তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া এইখিনি কাটি কৰি ল'লোঁ মানে মাংসৰ কাৰণে যি লাগে গোটেইখিনি ৰেডি কৰি লৈছোঁ আলু পিঁয়াজ আৰু এইফালে আদা নহৰু গোটেইখিনি ৰেডি কৰি লৈছোঁ এতিয়া বনাম তাৰ আগতে আমি মিক্সিত হেৰিখিনি পিচি লওঁ নৰসিংহখিনি পিচি লওঁ এইখিনি অলপমান মানে মায়ে এনেকৈ কটাৰী দি কাটি দিছে তেতিয়াহে মানে ভালকৈ গুড়ি হ'ব নহ'লে পাত হৈ থাকিব যে সেইকাৰণে মায়ে এনেকৈ কাটি দিছে আৰু ইয়াতে আপোনালোকে অকণমান জালুক আৰু অকণমান আদাও দি দিব আৰু নহৰুও দি দিব মানে তেতিয়াহে অকণমান সোৱাদটো ভাল লাগিব এতিয়া এইখিনি ভালদৰে পিচি লওঁ গোটেইখিনি মই এনেকৈ মিক্সিত দি দিছোঁ মানে মায়ে অকণমান হেল্প কৰি দিছে মোক পিচি দিয়াত আৰু এয়া বনাবৰ কাৰণে মানে পেষ্টটো বনাই লৈছোঁ আগে আৰু এইখিনি এয়া ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ পেষ্টটো ইমান ধুনীয়াকৈ হৈছে এইখিনি বনাম আৰু তাৰপাছতে মই কেৰাহীত মাছটো ফ্ৰাই কৰি লৈছোঁ আৰু এয়া মই লোকেল মাছ দি বনাম যিহেতু মাছটো ফ্ৰাই কৰি লৈছোঁ আৰু এনেকুৱা তৰকাৰী মানে লোকেল মাছ দি খালেহে বেছি ভাল লাগে সেইকাৰণে মই লোকেল মাছ দি বনাম এই নৰসিংহ তৰকাৰীখিনিৰ কাৰণে মই ইয়াতে পিঁয়াজটো দি দিছোঁ পিঁয়াজটো ভাজি লওঁ তাৰপিছতে সেইখিনি দি দিম বেছি একো নহয় চিম্পল ৰেচিপিয়ে হয় আপোনালোকেও ইচ্ছা কৰিলে বনাব পাৰে আৰু বহুতে বনায়ো বাৰু এইটো ৰেচিপি একো টান ৰেচিপি নহয় সহজ ৰেচিপিয়ে হয় এতিয়া এই পিঁয়াজখিনি অলপমান ভাজি ল'ব লাগিব খাই থকা আৰু লোকেল মাছটো বনাই খালে বেছি ভাল লাগে ন সেইকাৰণে মই লোকেল মাছ দি বনাইছোঁ আজি তো খাই কেনেকুৱা হয় কম বাৰু আৰু এইখিনি ইয়াত ঢালি দিলোঁ দেখিছোঁ এইখিনি ঢালি দিছোঁ ইয়াতে অকণমান নিমখ আৰু হালধি দি দিম নিমখটো এড কৰিব লাগিব ওলাইছোঁ নে নাই নাজানো বাৰু ইয়াতে নিমখ হালধি দিব লাগে এতিয়া হালধিটো দি দিছোঁ আৰু নিমখ হালধি দিয়াৰ পিছত এইখিনি ভালকৈ লৰাই ল'ব লাগিব বেছি ডাঠ হৈ আছে ইয়াত আৰু অকণমান পানী দিম বাৰু মই লৰাই থাকিব বেছি ডাঠ হৈ আছে মই অকণমান পানী এড কৰি দিওঁ ইয়াত আৰু ইয়াতে মই পানী এড কৰি দিছোঁ আৰু বেছি মানে ডাঠ কৰা নাই অকণমান জোল টাইপ হ'লে খাই বেছি ভাল লাগে সেইকাৰণে মই অকণমান জোল টাইপতে ৰাখিছোঁ মানে এইখিনি এতিয়া ইয়াতে অকণমান আৰু এতিয়া হয়তো দেখিব পাৰিছে ধুনীয়াকৈ উতলিছে এতিয়া আৰু অকণমান পাছতে মাছটো দি দিম মই তৰকাৰীখিনি আৰু এবাৰ লৰাই দিওঁ দেখিছে ইমান ধুনীয়াকৈ উতল আহিছে আৰু ইয়াতে মই মাছটো দি দিলোঁ এতিয়া এয়া মাছ দি দিছোঁ আৰু অকণমান সময় উতল আহিব দিম তাৰপিছতে তৰকাৰীখিনি নমাই দিব পাৰিম আৰু এতিয়া মানে আলুখিনি হাফ ফ্ৰাই কৰি ল'ম তাৰ কাৰণে এতিয়া মই কুকাৰটোত তেল দি দিওঁ আৰু আজি মাংস কুকাৰত বনাম
অলপমান তেল দিছোঁ যিহেতু আলুটো ফ্ৰাইহে কৰিম হাফ ফ্ৰাই সেইকাৰণে অলপ তেল দিছোঁ আৰু তেলটো গৰম হ'ল এতিয়া মই আলুখিনি দি দিম এইটো বস্তু মোৰ বিৰাট ভয় লাগে এনেকৈ দিলে যে এনেকৈ ফুটে আৰু এইফালে পৰা মায়ে শিকাই আছে অকণমান নিমখ হালধি দি দিম হালধিটো দিয়াচোন অকণমান দিয়া এয়া অকণমান নিমখ হালধি দি দিছোঁ তাৰপিছত এইখিনি অলপমান লৰাই দিওঁ বেছি ফ্ৰাই নহয় হাফ ফ্ৰাই কৰিম আৰু এইফালে এয়া চিকেনখিনিত মানে লোকেল চিকেনখিনিত ইয়াতে মই তেল নিমখ হালধি আৰু অলপমান পিঁয়াজ দি পেলাই সানি থৈ দিছিলোঁ মছলাটো দিয়া নাই মছলাটো তেলতে ফ্ৰাই কৰি ল'ম সেইকাৰণে এনেকৈ অলপ টাইম সানি থৈ দিছিলোঁ এয়া দেখিছে হাফ ফ্ৰাই কৰি ল'লোঁ এতিয়া মাংসটো বহাম আৰু এতিয়া লং ইলাইচি আৰু তেজপাত এটা দি দিছোঁ আৰু ইমান বতাহটো আহিছে ন ধোঁৱাটো মানে চকুত লাগি গৈছে তাৰপিছত দিম পিঁয়াজ পিঁয়াজখিনি দি দিছোঁ এতিয়া মছলাটো দি দিম আৰু আমি মানে পেকেট মছলা ব্যৱহাৰ নকৰোঁ ইমান তো ডাইৰেক্ট পিচিয়ে দিওঁ মানে পিছা মছলাটো দিলে বেছি টেষ্টি লাগে আৰু আমাৰ ঘৰত মানে মাহঁতে পেকেট মছলা দি বহুত বেয়া পায় সেইকাৰণে আমি পিচিয়ে দিব লাগিব এতিয়া মছলাখিনি দি দিছোঁ ইয়াতে মই অকণমান তিখা আলু দি দিছোঁ বতাহটো যিহেতু এফালে মাৰিছে ন তো মই একদম মানে ইয়াৰ ধোঁৱাটো একদম চকুত লাগি গ'ল আৰু গাইছ দেখিছেনে মানে মই ভাত বনাই একদম কান্দিয়ে দিছোঁ মানে বতাহটো মাৰিছে যে পূৰা মানে ধোঁৱাটো চকুত লাগিছে সেইকাৰণে একদম কান্দা ওলাই গৈছে আৰু এয়া মছলাখিনি ধুনীয়াকৈ ভাজি আছোঁ যিহেতু গোন্ধ এটা থাকে ন মছলাখিনি যদি অকণমান কেঁচা কেঁচা হৈ থাকে তো সেই গোন্ধটো নাইকিয়া হোৱালৈকে মই ভাজি ল'ম আৰু বাকীখিনি মই দেখাব নোৱাৰিলোঁ কাৰণ আলহী আহি গ'ল হঠাৎ মানে মামীহঁত আহি গ'ল যে সেইকাৰণে মই বনোৱাটো দেখুৱাব নোৱাৰিলোঁ এতিয়া একদম ডাইৰেক্ট এয়া দেখাইছোঁ মানে হোৱাৰ পিছত কেনেকুৱা হৈছে চাওকচোন এয়া কালাৰটোতো ভালেই হৈছে এয়া দেখাই দিছোঁ এয়া ভালেই হৈছে খাবলৈও ভালেই হৈছিলে মামীহঁতক খাবলৈ দিওঁতে ভাল হৈছে বুলিয়ে কৈছে আৰু এয়া হৈছে মামীয়েও লাজ কৰে কেমেৰাত ওলাবলৈ আৰু এইফালে ভাইটি এটা আহিছিলে তাকো উঠাওঁতে সিও লাজ কৰিছে ফাৰ্ষ্ট টাইম মামীহঁতক খাবলৈ দিছোঁ তাৰপিছত আমি খাম আৰু আজি থালিখনত এয়াই আছিলে বিশেষ একো নাই চিম্পলকৈ বনাইছিলোঁ মাংস আৰু মাছ এফালে চালাড আছিলে নেমু আছিলে এনেকৈ বনালোঁ যিহেতু মামীহঁতেও খবৰ দিয়া অহা নাছিলে ঘপককৈহে আহিলে আৰু মামীহঁতক খাবলৈ দি এয়া নিজেও খাইছোঁ খাবলৈ ভালেই হৈছিলে বাৰু যদিও নিজে বনাইছোঁ নিজে তাৰিফ কৰিছোঁ নিজৰ আৰু ভালেই হৈছিলে খাবলৈ আৰু গাইজ অথনি মানে মই দুপৰীয়া ভাত খোৱাৰ পিছত ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ কাৰণ মামীহঁতো আহিছিলে মই দেখাইছোঁ ভিডিঅ'ত যিহেতু মামীহঁতৰ লগতো কথা চথা পাতিলোঁ আৰু শুলোঁ মানে খোৱাৰ পৰা উঠি কৰি এতিয়া ফ্ৰেছ হৈ পেলাই ভাবিছোঁ চাহ একাপ খাই লওঁ যিহেতু সন্ধিয়াই লাগিলে তো এয়া চাহ খাব লৈছোঁ এয়া আছে পেটিছ বিস্কুট আৰু এইফালে আছে এটা কাপ কেক আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই